নমস্কাৰ বন্ধুসকল। এতিয়া পুৱা 10:30 বাজিছে। এয়া চাওক, ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ এটা দৃশ্য আপোনালোকক মই দেখাইছোঁ। আৰু বিশেষকৈ এই দৃশ্যটো মই এই কাৰণেই দেখাইছোঁ আপোনালোকক, যিহেতু এইখন MG হাই স্কুল, নিচেই কাষতে MG হাই স্কুল, আৰু ইয়াত দেখিছোঁ এটা সাংঘাতিক ৰূপত এটা কদৰ্যময় পৰিৱেশ। যিহেতু পৌৰসভালৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিলে, জিলা প্ৰশাসনৰ পৰা নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিলে যে জাবৰ জোঁথৰবিলাক, যিবিলাক আৱৰ্জনা, সেই আৱৰ্জনাবিলাক যাতে অনতিপলমে তেখেতসকলে পৰিষ্কাৰ কৰে। কিন্তু তেখেতসকলক বৰ্তমান অৱস্থাটো কিন্তু এতিয়ালৈকে সক্ৰিয় ভূমিকাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপালোঁ। কি ক'ম আৰু একেবাৰে এটা লজ্জাজনক বিষয় বুলি ক'ব লাগিব। তেখেতসকলক এতিয়াও মই অনুৰোধ কৰিছোঁ, অনুৰোধ নহয়, তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছোঁ, অনতিপলমে তেখেতসকলে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰক। যিহেতু এনেকুৱা এটা কদৰ্যময় পৰিৱেশ ডিব্ৰুগড় চহৰখনিত হৈছে, সঁচাকৈ এটা বৰ দুৰ্ভাগ্যজনক বিষয়। ময়ো এজন ডিব্ৰুগড় চহৰৰ বাসিন্দা হিচাপে ময়ো লজ্জাবোধ অনুভৱ কৰিছোঁ। আৰু যিসকল জনতা, সমাজ বুলিলেতো ভাল আৰু বেয়া দুচাম ব্যক্তি থাকিবই, আৰু এই যিসকল বেয়া চামৰ ব্যক্তি, সেইসকল ব্যক্তিয়ে এইদৰে আৱৰ্জনাবোৰ য'তে ত'তে পেলাই আমাৰ ডিব্ৰুগড় চহৰখন একেবাৰে দেখিবলৈ কদৰ্যময় পৰিৱেশত তেখেতসকলে ৰূপান্তৰিত কৰিছে। আৰু তেখেতসকলকো মই অনুৰোধ কৰোঁ, তেখেতসকলেও যাতে নিজৰ এই চহৰখনৰ প্ৰতি তেখেতসকলে যাতে এটা দায়িত্ববোধ পালন কৰে। আৰু পৌৰসভাকো মই অনুৰোধ কৰিছোঁ, তেখেতসকলে যাতে এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰক। যিসকল ব্যক্তিয়ে এইবিলাকত জাবৰ জোঁথৰ পেলাই তেখেতসকলৰ ওপৰতো তেখেতসকলে একদম এটা ব্যৱস্থা গ্ৰহণ কৰক, অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ তেতিয়াহে যদি সমাজ ব্যৱস্থাটো ভাল হয়। সমাজ ব্যৱস্থা বুলিলে আমি সকলো সক্ৰিয় হ'ব লাগিব, জনসাধাৰণো সক্ৰিয় হ'ব লাগিব, আৰু যিসকল বিষয়ববী আছে সেই বিষয়ববীয়া সকলো সক্ৰিয় হ'ব লাগিব। কেৱল নিজ গাদীখন ৰক্ষাৰ কৰাৰ স্বাৰ্থতে তেখেতসকলে কাম কৰিলে নহ'ব। সমাজৰ বৃহৎ স্বাৰ্থ, সমাজৰ যি বৃহৎ স্বাৰ্থ, এই বৃহৎ স্বাৰ্থ আগত ৰাখি কিনি তেখেতসকলে কাম কৰক, নিশ্চয় তেখেতসকল সফল হ'ব পাৰিব। আমি সঁচাকৈ লজ্জাবোধ অনুভৱ এইটো কাৰণেই কৰিছোঁ, যিহেতু আজি বহুত দিন হ'ল যে ডিব্ৰুগড়খন পৰিষ্কাৰ হ'ব। যেতিয়া নিৰ্দেশনা আহিছিলে তেতিয়া মই সাংঘাতিক ৰূপত ভাল পাইছিলোঁ, কাৰণ ডিব্ৰুগড়খন পৰিষ্কাৰ হ'লে আমাৰ বাবে এটা গৌৰৱৰ বিষয় হৈ পৰিব। কিন্তু আজিৰ পৰ্যন্তলৈকে আমি কিন্তু তেনেকুৱা কোনো পৰিৱেশ দেখা নাপালোঁ। এইটো সঁচাকৈ বৰ লজ্জাজনক বিষয়। কি ক'ম আৰু, এই বিষয়ববীসকলক সঁচাকৈ ক'বলৈ ভাষা নাই। আচলতে যিবিলাক শিয়ালে শুই থাকে তেখেতসকলক জগাবলৈ ভাল, কিন্তু ভাও ধৰি থকাৰ ব্যক্তিসকলক জগাবলৈ সঁচাকৈ বৰ দিগদাৰ হয়। আৰু সেই গতিকে মই সেইসকল ব্যক্তিক সঁচা অৰ্থত ক'বলৈ গ'লে তেখেতসকলক মই শিয়ালৰ লগত তুলনা কৰা নাই, তথাপি এটা মানৱীয়তাৰ খাতিৰতে মই তেখেতসকলক কৈছোঁ, যিহেতু সমাজ ব্যৱস্থা কেতিয়াও ধ্বংস হ'বলৈ দিব নোৱাৰি। নৱপ্ৰজন্মই যি নৱপ্ৰজন্ম উঠি আহিছে, এই নৱপ্ৰজন্মক আমি কি দেখাইছোঁ? এই নৱপ্ৰজন্মৰ প্ৰতি সকলোৱে জাগ্ৰত হোৱাৰ উচিত আছে। আৰু সেই গতিকে তেখেতসকলে এখন যাতে সবল নিকা ভাৱাপন্ন সমাজ ব্যৱস্থাৰ গঠন কৰিব পাৰে, তেখেতসকলে ভূমিকা গ্ৰহণ কৰক। যিহেতু তেখেতসকলে অগ্ৰণীয় ভূমিকা গ্ৰহণ কৰিবই লাগিব। সমাজৰ বৃহৎ স্বাৰ্থত তেখেতসকলে অগ্ৰণীয় ভূমিকা পালন কৰিলেহে এই সমাজ ব্যৱস্থা এখন সুন্দৰ সবল নিকা সমাজ হিচাপে গঢ় লৈ উঠিব পাৰিব। আৰু সেই গতিকে তেখেতসকলক মই শেষবাৰৰ বাবে অনুৰোধ কৰিছোঁ, তেখেতসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু যিসকল ব্যক্তিয়ে এইদৰে জাবৰ জোঁথৰবিলাক য'তে ত'তে আৱৰ্জনাবিলাক পেলাই, সেইসকল ব্যক্তিৰ ওপৰত কঠোৰভাৱে তেখেতসকলে দমন নীতিৰে তেখেতসকলে দমন কৰক। নহ'লে কিন্তু ডিব্ৰুগড় যি চহৰখন, এই চহৰখন অনাগত ভৱিষ্যতৰ দিনত কেতিয়াও চফা যে হ'ব, এইটো সঁচাকৈ কল্পনাৰো অতীত। ধন্যবাদ বন্ধুসকল।